ৰেচিপি হ'ল পিঠাগুড়িৰ বিস্কুট। আৰু এই বিস্কুটটো প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় উপকৰণখিনি হৈছে মই দেখুৱাই দিছোঁ আপোনালোকক। ভাজি লোৱা পিঠাগুড়ি, চেনি লাগিব, ভাজি লোৱা তিল, আলমণ্ড, কাজু, গুড়, নিমখ আৰু গৰম পানী। এইখিনিৰে আমি ঘৰুৱাকৈ সুন্দৰ বিস্কুট তৈয়াৰ কৰিব পাৰিম। প্ৰথমে মই ভাজি লোৱা পিঠাগুড়িখিনি বাউলটো লৈ ল'ম। পিঠাগুড়িৰ পৰিমাণটো বিস্কুট কিমান পৰিমাণৰ বনাব সেই হিচাপে পিঠাগুড়িৰ পৰিমাণটো আপোনালোকে ল'ব লাগিব। ইয়াত মই 5জনৰ বাবে দৰকাৰ হোৱা বিস্কুটৰ জোখত পিঠাগুড়িখিনি লৈ থৈছোঁ। আৰু পিঠাগুড়িৰ জোখতে এতিয়া ইয়াত চেনি দিলোঁ। যিসকলৰ চেনি খোৱাত অসুবিধা আছে তেখেতসকলে অকল গুড়েৰে এইটো প্ৰস্তুত কৰিব পাৰে। চেনিখিনি ইয়াত মিক্স কৰি দিলোঁ। তাৰপিছত এই তিলটো ভাজি লোৱা আছিল, ভাজি লোৱা তিলটো পিঠাগুড়িৰ লগত মিক্স কৰি দিলোঁ। ভাজি লোৱা পিঠাগুড়ি এটা সুন্দৰ চেণ্ট ওলাই। তাৰপিছত মই আলমণ্ড আৰু কাজু ইয়াতে দি দিলোঁ। ইয়াৰ পিছত ইয়াত গুড় দিলোঁ। অকণমান নিমখীয়া সোৱাদটো কৰিবৰ কাৰণে এতিয়া গৰম পানীৰে মিক্সাৰটো পানীটো বেছি গৰম নালাগে। গৰম পানী এতিয়া পানীখিনিৰে মিশ্ৰণটো মই পেষ্ট এটা বনাই লওঁ। পেষ্টটো বনোৱা হোৱাৰ পিছত হাতেৰে বিস্কুটৰ পাত্ৰতে সৰু সৰুকৈ বনোৱাকৈ তৈয়াৰ কৰোঁ। গৃহিণীসকলে ঘৰতে পোৱা বস্তুটো এইটো তৈয়াৰ কৰিব পাৰে। পিঠাগুড়িটো যেতিয়া ভাজি লয়, মিশ্ৰণটো গৰম পানীৰে কৰিলে তেতিয়া চফ্ট হয়। মিশ্ৰণটো চফ্ট হয় আৰু বিস্কুটটো খাবলৈ চফ্ট হয়। মিশ্ৰণটো হৈ গ'ল। বিস্কুটৰ আকাৰত
পৰা আকৃতি কৰি ল'লোঁ, বনাই ল'লোঁ। এনেদৰে মই বিস্কুটকেইটা ৰেডি কৰি লৈছোঁ। এতিয়া গেছত কেৰাহী দি গেছটো কেৰাহীটো গৰম হ'লে মিঠাতেল দিম। ৰিফাইনতকৈ মিঠাতেলত ভাজিলে সোৱাদটো বেছি হয়, সেইকাৰণে মই এইটো মিঠাতেলতে ভাজি দিম। এতিয়া কেৰাহীত মিঠাতেল দিম। তেলটো গৰম তেলটো ভালদৰে গৰম হ'লে ভাজিবলৈ ভাল। গেছৰ জুই অকণমান কমাই ল'লোঁ। বিস্কুটকেইটা ভাজি ল'ব। এতিয়া বিস্কুটকেইটা ব্ৰাউন কালাৰ কৰি ল'লে দেখিবলৈ ধুনীয়া হয়, আকৌ ভিতৰলৈকে তেলটো সোমাই যায়। ব্ৰাউন কালাৰ হোৱাৰ পিছত বুজি পাব যে বিস্কুটকেইটা হৈছে খাই পৰা হ'ল। কিছু সময় এনেকৈ তেলটো ওলাই যাব এইবোৰ। এই বিস্কুটটো আপোনালোকে যিমান দিন ইচ্ছা সিমান দিন কণ্টেইনাৰত ভৰাই থ'লেও দিনলৈ সাঁচি ৰাখি খাব পাৰে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। যদি ভাল লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহ'লে নতুন নতুন যিবিলাক ৰেচিপি
আপডেট দি থাকিম, আপোনালোকে পাই থাকিব। ধন্যবাদ।